ছাত্ৰসকল আজি পাৰস্যৰ এবুমুখীৰ কুৱেশ্যন আনসাৰখিনি চোৱা। তো 1 নম্বৰ কুৱেশ্যনটো হ'ল ইৰাণৰ ৰাজধানীৰ নাম কি? ইৰাণৰ ৰাজধানীৰ নাম তেহৰান। তটৰেখা কি? সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগকে তটৰেখা বোলে। 3 নম্বৰ প্ৰশ্নটো চোৱা। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠা কোন? উত্তৰ হ'ব ইমাম আয়াতুল্লাহ খুমিনি। 4 নম্বৰ প্ৰশ্নটো চোৱা। লেখকে তেওঁলোকৰ ৰেকটোৰ পৰা আহি ক'ত অৱতৰণ কৰিলে? উত্তৰ বুশ্বাৰত। 5 নম্বৰ লেখকে উল্লেখ কৰা মতে তেওঁৰ ৰেকটো ক'ত অৱস্থিত? উত্তৰ পাৰস্যৰ উপসাগৰত অৱস্থিত। 6 নম্বৰটো চোৱা। বুশ্বাৰ কি? ইৰাণৰ এখন বন্দৰ নগৰ। 7 নম্বৰ বুশ্বাৰৰ তাপমাত্ৰা কিমান ডিগ্ৰী চেণ্টিগ্ৰেড আছিল বুলি লেখকে কৈছে? উত্তৰ 40 ডিগ্ৰীৰ ওপৰত। 8 নম্বৰ প্ৰশ্নটো চোৱা। মেহদী আৰু খাছেম কাম কৰা কোম্পানীটোৰ নাম কি? কিতাপত গাছেম আছে, তোমালোকে গাছেমেই লিখিবা। উত্তৰ জিঅ'লগ। মেহদী আৰু খাছেম কোন? উত্তৰ ইৰাণী যুৱক। 10 নম্বৰ প্ৰশ্ন। বেংকি ক'ত থাকে? বেংকি বুশ্বাৰত থাকে। 11 নম্বৰ বুশ্বাৰত হেলিকপ্টাৰৰ পৰা নামাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? মেহদী আৰু খাছেম। তো 12 নম্বৰ প্ৰশ্ন। লেখকে বুশ্বাৰত কি আছে বুলি শুনিছে? এটা নিউক্লিয়াৰ ৰিয়েক্টৰৰ কথা শুনিছিল তেওঁ। লেখকে বুশ্বাৰৰ পৰা তেহৰানলৈ যাওঁতে কোন দুবাহীৰ কাম কৰিছিল? উত্তৰটো হ'ব বেংকি। 14 নম্বৰটো চোৱা। বেংকিয়ে কি কৰে? বুশ্বাৰৰ পৰা দিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজত তদাৰক কৰে। আবুজাৰ কোন? আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। 16 নম্বৰ আগা শব্দৰ অৰ্থ কি? শ্ৰীযুত, সমাৰ্থক শব্দ। 17 নম্বৰ ইৰাণীসকলৰ জনপ্ৰিয় খাদ্য কি? মেচিনত তৈয়াৰী ৰুটি বা নুন। বুশ্বাৰত কি ফল বিখ্যাত? বুশ্বাৰত খেজুৰ বিখ্যাত। ইৰাণী কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃত লাভ কৰে? 1979 চনত 1 এপ্ৰিলত। 20 নম্বৰ প্ৰশ্ন। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? উত্তৰ খুমিনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। 21 নম্বৰ ইৰাণৰ দোকানৰ চাইনবোৰ্ডবোৰ কি ভাষাত লিখা? উত্তৰটো হ'ব ফাৰ্চী ভাষাত লিখা। কাৰ শাসনকালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল? উত্তৰটো হ'ব পাৰ্থিয়ানসকলৰ। 23 নম্বৰটো চোৱা। তেহৰানত বিমানবন্দৰ কেইটা? 2টা। লেখকে থকা হোটেলখনৰ নাম কি? তেওঁ যিটো হোটেলত আছিল সেইটো হোটেলৰ নাম আছিলে হুমা হোটেল। ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলান্তৰত অৱস্থিত? নৱজীৱী মহাকল্পৰ শিলান্তৰত অৱস্থিত। তাৰপাছত 26 নম্বৰটো চোৱা। ইৰাণৰ কোনটো বিষয়ে লেখকক কৌতূহল বৃদ্ধি কৰিছিল? উত্তৰ যেতিয়া লেখক হেলিকপ্টাৰেৰে বুশ্বাৰলৈ অহা যোৱা কৰে তেতিয়া গোলাকৃতিৰ স্থাপত্যটোৱে তেওঁক কৌতূহল বৃদ্ধি কৰিছিল। স্লামবাৰ্জাৰ কি? এটা বহুৰাষ্ট্ৰীয় কোম্পানী হ'ল স্লামবাৰ্জাৰ। ইৰাণীসকলে নৱবৰ্ষক কি বোলে? নৱৰোজ। 29 নম্বৰটো চোৱা। বেহেশতি জাহাৰা কি? তেহৰানৰ মুখ্য সমাধিস্থল। শিৰিন ইবাদী কোন? নোবেল বঁটা বিজয়ী ইৰাণী মডেল। চেনি কোনে আৱিষ্কাৰ কৰিছিল? কিংবদন্তীৰ মতে সম্ৰাট জামছেদে কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। লেখক ইৰাণলৈ কি দায়িত্বলৈ গৈছিল? তেলৰ অন্বেষণৰ দায়িত্বলৈ গৈছিল। কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। তাৰপাছত ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। তো আজিৰ প্ৰশ্নৰ উত্তৰ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, আৰু যদি চেনেলটো তেতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবা, আৰু নেক্সট ভিডিঅ' তুমি সকলোৰ আগতে পাবলৈ চেষ্টা কৰিবা। থেংক ইউ।